নমস্কাৰ ৰাইজসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে বুলি। যিহেতু আজি শাওণ মাহৰ ৪ৰ্থটো সোমবাৰ আৰু আজি মই আহিছোঁ গুৱাহাটীৰ মাজমজিয়াতে থকা সুন্দৰপুৰৰ ৰাস্তাৰ কাষতে থকা শিৱ মন্দিৰ এভাগলৈ বুলি। আৰু এইপিনে চাওকচোন, মই মন্দিৰত প্ৰৱেশ কৰিলোঁ আৰু মন্দিৰ ভাগৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাব চেষ্টা কৰিম। যিহেতু আজি শাওণ মাহৰ ৪ৰ্থটো সোমবাৰ আৰু মই জনামতে আজি শাওণ মাহৰ শেষৰটো সোমবাৰ। আপোনালোকে যদি জানে প্লিজ মোক কমেণ্টত জনাবচোন। এইবাৰ মই শুনিছোঁ এইবাৰ আমাৰ যোনখন হিন্দু ধৰ্মৰ কেলেণ্ডাৰ হয় এইখনৰ মতে এইবাৰ 4টা সোমবাৰ পৰিছে আৰু যোনখন বেংগলী কেলেণ্ডাৰ হয় সেইখনৰ মতে এইবাৰ 5টা সোমবাৰ পৰিছে। হয়নে নাই? যদি মই সত্য হয় তেতিয়াহ'লে প্লিজ আপোনালোকে কমেণ্টত জনাবচোন। যদি এইবাৰ 5টা পৰিছে তেতিয়াহ'লে 5 বুলি ক'ব আৰু যদি 4টা পৰিছে তেতিয়াহ'লে 4টা বুলি। কাৰণ এইবাৰ মোক মাৰ লগতো কথা পাতিলোঁ, মাও ক'লে এইবাৰ 4টা সোমবাৰ পৰিছে। যিহেতু আমাৰ ঘৰতো শিৱ মন্দিৰ আছে, মাও 4 নম্বৰ সোমবাৰৰ দিনাখনে শেষৰ পূজাভাগ কৰিলে। চ' এইটো কাৰণে ময়ো ইয়াতে শেষৰ পূজাভাগ কৰিম বুলি যিমানখিনি সামগ্ৰী লাগে যিমানখিনি পাৰিছোঁ মই লৈ লৈছোঁ ইয়াতে পূজাভাগ কৰিম বুলি। আৰু ইয়াতে মই অকণমান আপোনালোকক মন্দিৰ ভাগৰ বাহিৰৰ পৰিৱেশটো অকণমান দেখাব চেষ্টা কৰিছোঁ। আৰু চাওকচোন, ইয়াত বাহিৰত ধুনীয়াকৈ চাকি ধূপ জ্বলাব ধুনীয়া জেগা দিয়া হৈছে। ইয়াতে মানুহখিনিয়ে ধুনীয়াকৈ চাকি ধূপ জ্বলাব পাৰে। আৰু মই বাহিৰৰ পৰা আপোনালোকক ভিতৰৰ পৰিৱেশটোও অকণমান দেখাম, কাৰণ ইয়াতে ভিতৰতো ধুনীয়াকৈ বহিব জেগা আছে। ইয়াতে বহি ধুনীয়াকৈ আপদ উদ্ধাৰ হওক বা শিৱ চালিচা হওক ধুনীয়াকৈ ইয়াতে পঢ়িব পৰা যায়। এনেদৰে মই বাহিৰত ধূপ চাকি জ্বলোৱাৰ পিছত মই ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু এইপিনে মই আপোনালোকক ভিতৰৰ পৰিৱেশটো অকণমান দেখাইছোঁ। চাওকচোন, ধুনীয়াকৈ ইয়াতে মানুহখিনি বহি ধুনীয়াকৈ ৰেষ্ট কৰিবও পাৰে। আৰু এনেদৰে ভিতৰত প্ৰৱেশ কৰিলোঁ। চাওকচোন, ভিতৰত অকণমান ভক্তৰ সমাগমটো অকণমান বেছি আছিলে, কাৰণ মানুহখিনি যদিও ব্যস্ত তথাপিও ব্যস্তৰ মাজতো ভগৱানৰ নাম ল'ব কিন্তু পাহৰা নাই দেই। ধুনীয়াকৈ এনেকৈ গাখীৰ পানী ঢালি ধুনীয়াকৈ ঘি মৌ যিমানখিনি ঢালিব লগা আছিল ধুনীয়াকৈ পূজাভাগ কৰি মই বাহিৰত ওলাই দিলোঁ। যিহেতু এতিয়া সোনকালে যাব লাগিব, যিহেতু মোৰ অকণমান কামো আছিলে। এনেদৰে ওলাই দিলোঁ আৰু এইপিনে হ'ল বাহিৰৰ পৰিৱেশ। আৰু এইপিনে মই আপোনালোকক দেখাব লৈছোঁ, চাওকচোন কিমান ধুনীয়া নামঘৰ এটা আছিলে। এনেকৈ পূজাখিনি কৰি ওলাই দিলোঁ। তো আজিলৈ বাই।